Welcome to my YouTube channel A to Z Everyday Life. আজি মই আপোনালোকৰ মাজলৈ এটা নিমকি মিঠা ৰেচিপি লৈ আহিছো। আশা কৰো ভিডিওটো সকলোৱে চাব। নিমকি মিঠা ৰেচিপি বনাবৰ কাৰণে মই এপোৱা ময়দা ভালদৰে চালনীত চালি লৈছো এতিয়া। তাৰ পিছত ইয়াতে মই এচিকুটমান নিমখ দিছো মিঠাটো বেলেন্স কৰিবৰ কাৰণে। এটো যেহেতু মিঠা ৰেচিপি হয় ইয়াতে এখিনি ৰিফাইন দি খানিব লাগিব। সেইকাৰণে ৰিফাইন দিছো, সোৱাদ অনুযায়ী চেনি দিছো। চেনি বেছি খালে অকমান বেছিকৈ দিলেই হ'ল, নিজৰ ইচ্ছা কথা। তাতে ইয়াত এতিয়া দুটা ডিম দিছো। আধা চামুচ বেকিং পাউডাৰ দিছো। এতিয়া এই গোটেইখিনি হাতেৰে সানি লৈছো। যেহেতু আটাৰ নিচিনাকৈ বেটাৰটো বনাব লাগিব সেইকাৰণে হাতেৰে সানিছো, চামুচ বা হেতাৰে সানিলে নহব। ইয়াতে কেইটামান কলা জিৰা দিছো। কলা জিৰা কেইটা অকমান সৰহকৈ দিলে ভাল হয়, মোৰ কমকৈ আছিলে কাৰণে মই কমাই দিছো। আৰু ৰিফাইনখিনি পানী মিক্স কৰিব নোৱাৰি যেহেতু, গতিকে ৰিফাইন অলপ শুকান শুকান লাগিলে ৰিফাইন বেছিকৈ দি দিলেই হ'ল। মোৰ অকমান পনীয়া হৈছে সেইকাৰণে মই অকমান আকৌ চুজি দি দিলো। মোৰ এতিয়া বেটাৰটো সনা হৈ গ'ল। এতিয়া এফালে মই এখন কেৰাহীত ৰিফাইন গৰম হ'বলৈ দিছো। এতিয়া এই বেটাৰটো এনেদৰে সৰু সৰু লাৰু কৰি আটা বেলাৰ নিচিনাকৈ বেলিছো। অকমান ডাঠ হ'ব লাগিব, পাতল কৰিলে নহ'ব। আৰু সৰুকৈ বেলিলে মানে কাটিবলৈ ভাল হয়, ডাঙৰ মানে লুটিয়াই থাকিব লাগে যিহেতু। এতিয়া চুৰি এখনেৰে এনেদৰে মই ডাঙৰ ডাঙৰ পিচ কৰি নিমকিৰ নিচিনাকৈ কাটি গৈছো। এখন সৰু চুৰি লৈ এইদৰে চুৰিখনৰ আগটো সোমাই লৈ বেলনাখনৰ পৰা উঠাই লৈছো। হাতেৰে উঠাবলৈ অলপ অসুবিধা হয়। এতিয়া তেল যিহেতু গৰম হৈ আছে গতিকে সেই উতলা তেলখিনি জুই গৰম কৰাৰ পিছত জুই কমাই দি তেলখিনিত এতিয়া এই খজুৰিখিনি দি গৈছো। তেল গৰম হৈ থকাৰ কাৰণে দিয়াৰ লগে লগে ধুনীয়াকৈ হৈ আহিছে, ৰঙচুৱা হৈ গৈছে। এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। খচখচীয়াও হৈ যায়, খাবলৈ বৰ ভাল লাগে। এনেদৰে গোটেইখিনি খজুৰি ভাজি পেলাব লাগিব। ভাজি থাকোঁতে ডিম দিয়াৰ কাৰণে তেলখিনিত এনেদৰে অলপ ফেন উঠি আহে, তেতিয়া জুইটো অলপ বঢ়াই দিলেই হ'ল। এয়া ইমান ধুনীয়া হৈ গৈছে, দেখিবলৈ ধুনীয়া হয়, খাবলৈও বৰ ভাল লাগে, বহুত টেষ্টি হয়। আপোনালোকেও বনাই চাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।